আজি যাবলৈ ওলাইছোঁ দৰঙৰ বিখ্যাত খতৰা সত্ৰলৈ। তাত গৈ মই সত্ৰখন আপোনালোকক ভালদৰে দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকক। আমাৰ ঘৰৰ পৰা মন্দিৰলৈ আধা ঘণ্টামান লাগে। আমি টেম্পুৰে গৈ আছোঁ আৰু বাহিৰত বৰষুণ। মোৰ লগত আহিছে এয়া মোৰ মা আৰু এইফালে বা বৰমাৰ ছোৱালী। আমি আহি পালোঁ আৰু মাহঁতে মন্দিৰৰ সন্মুখৰে দোকানখনৰ পৰা কিবা কিবি কিনি ল'লে। আমি সত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। বাহিৰৰ পৰাই সত্ৰখন ইমান ধুনীয়া, চাওকচোন। খতৰা সত্ৰৰ প্ৰতিষ্ঠা সম্পৰ্কে আমি জানিবলৈ পোৱা মতে মাধৱদেৱৰ শিষ্য গোবিন্দ আতয়ে 1568 চনত খতৰা সত্ৰৰ প্ৰতিষ্ঠা কৰে। গোবিন্দ আতয়ে মাধৱদেৱৰ সান্নিধ্যলৈ আহি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। আতয়ৰ কৰ্মদক্ষতা দেখি মাধৱদেৱে এদিন তেওঁক সত্ৰ প্ৰতিষ্ঠাৰ বাবে আজ্ঞা দিয়ে। সেই আজ্ঞা পালন কৰি তেওঁ দৰং জিলালৈ আহি খতৰা সত্ৰ স্থাপন কৰে। খতৰা সত্ৰৰ নিয়ম অনুসৰি ভক্তই নিজে চাকি ধূপ জ্বলাব নোৱাৰে আৰু ঘৰৰ পৰা লৈ অহা বুট মাহ প্ৰসাদ আদি ইয়াতে থকা ভকতসকলেহে ভগৱানৰ ওচৰত অৰ্পণ কৰিব পাৰে। সেয়েহে গোটেইখিনি বস্তু ইয়াতে দি দিয়া হ'ল। গোপিনীসকলৰ নাম শ্ৰৱণ কৰাৰ সৌভাগ্যও আমাৰ হ'ল। এইটো মন্দিৰৰ পুখুৰী। ইয়াতে বহুত কাছ আছে। মানুহবোৰে মুড়ি ছটিয়াই দিলে কাছবোৰে খাব আহে। কিন্তু আজি বৰষুণ দি থকাৰ বাবে মুড়ি দিয়াৰ পিছতো কাছ অহা নাই। সেইটো কাৰণে অলপ মনটো বেয়া লাগিল। এয়া মন্দিৰৰ চৌহদটো চাওকচোন, ইমান পৰিষ্কাৰ, ক'তো একো এটা পৰি থকা নাই। ডাষ্টবিনৰ সুবিধা আছে, এইফালে খোৱা পানী সুবিধা আছে। এয়া মন্দিৰটো পিছফালৰ পৰা। মন্দিৰটোৰ গেটৰ সন্মুখত আছে হনুমানৰ প্ৰকাণ্ড মূৰ্তিটো। ইয়াতেও মানুহে ধূপ জ্বলায় আৰু ভগৱানৰ আশীষ লয়। খতৰা সত্ৰৰ চৌহদটো পৰ্যবেক্ষণ কৰি প্ৰসাদ ল'লোঁ। খতৰা সত্ৰত অনুষ্ঠিত কৰা এটি অতি জনপ্ৰিয় উৎসৱ হৈছে পাছেতি। প্ৰতি বছৰে ভাদ আৰু আহিনৰ সংক্ৰান্তিত এই উৎসৱ অনুষ্ঠিত কৰা হয়। পাছেতি শব্দটো আন আন ঠাইত পচতি নাইবা পচেতি বুলিও কোৱা হয়। দৰঙত পাছেতি নামেৰেই জনাজাত। এই উৎসৱত দধিমথন কৃষ্টি, নাম প্ৰসংগ, পালনাম, লোকগীত, বিভিন্ন ধৰণৰ লোকনৃত্য অনুষ্ঠিত কৰা হয়। দধিমথনত শিশু কৃষ্ণৰ লীলাসমূহ নৃত্য গীতৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। এই উৎসৱটিত বহুত দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।